নমস্কাৰ মই ভানু শৰ্মা আজি মই লৈ আনিছো তেজপাত আৰু এই তেজপাতৰ গুণানুগুণ যথেষ্ট তেজপাত এই বতৰত মানে বহাগৰ মাহৰ বতৰত আমি তেজপাত ব্যৱহাৰ কৰিবই লাগে কাৰণ তেজপাতে আমাৰ ইনফেকচন নোহোৱা কৰে ছালৰ যিকোনো বেমাৰ নাইকিয়া কৰি দিয়ে আৰু ইয়াত থাকে ভিটামিন এ সি আৰু আমাৰ প্ৰটেক্ট কৰে ছালখনক ফ্ৰী ৰেডিকেলছ সমূহৰ পৰা আৰু ই এন্টিফাংগাল এন্টিঅক্সিডেন্ট আৰু এন্টিঅক্সিডেন্ট আটাইকেইটা গুণ আছে আৰু ইয়াৰ সুগন্ধি আমাৰ ষ্ট্ৰেছটো যথেষ্ট কমায় যিসকলৰ পিম্পলছ আছে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে ইয়াক সিজোৱা পানীখিনি স্প্ৰে কৰি পেলাই পিম্পলছ নাশ কৰাত সহায় কৰে আৰু এই যিটো তেজপাতে আমাৰ ছালখন মিহি কোমল আৰু সতেজ কৰি তোলে সেয়েহে এই বতৰত আপুনি তেজপাতটো কেনেকৈ ব্যৱহাৰ কৰিব অলিভ অইল একাপ ল'ব তাতে 10 খিলামান সৰু সৰুকৈ তেজপাত কাটি দিব খুব কম জুইত সিজাব এটা বটলত ভৰাই থৈ দিব ৰাতি আপুনি ভালদৰে মুখখন পৰিষ্কাৰ কৰি এই তেলৰ দ্বাৰা মাসাজ কৰি ডিঙিত মাসাজ কৰি আপুনি শুই থাকিবচোন পিছদিনাখন আপোনাৰ ছালখন যথেষ্ট ফ্ৰেছ দেখা যাব আৰু আপোনাৰ টোপনিও যথেষ্ট ভাল হ'ব কৰি চাওকচোন ধন্যবাদ